এতিয়া মই এটা ভাল খবৰ তাৰ পোষ্ট অলপ মই বঢ়াই দিম হ'ব আৰু কথা কয় কামাণ্ডোত কোন কোন ল'ৰা যাব খোজে কামাণ্ডোত তই যাব খোজ আৰু পুলিচত কোন কোন যাব খোজে তই ৰেডি নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনালোঁ বন্ধুসকল ফাইনালি অসম পুলিচৰ ইণ্টাৰভিউ 3 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে তো বন্ধুসকল আপোনালোকে বহুত দিনৰ পৰা অসম আৰক্ষীৰ চাকৰিৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছা প্ৰেক্টিছ কৰি আছা ফাইনালি 3 অক্টোবৰৰ পৰা গাৰ্লছৰ মানে হৈ গ'ল আৰু না তো সকলোৱে এটা কথা কৈ আছে দাদা অসম পুলিচৰ এডমিটটো আহি গ'ল কিন্তু আসাম কামাণ্ডো বেটেলিয়নৰ কেতিয়া আহিব বুলি তো সকলো ভিডিঅ'ৰ কমেণ্টত মই চাই আছোঁ কামাণ্ডোৰ এডমিট কেতিয়া আহিব কামাণ্ডোৰ ফিজিকেল কেতিয়া হ'ব বুলি তো এইটো কথা এইটো ভিডিঅ' আপোনালোকে পুৰা দেখিব তো ডাউট ক্লিয়াৰ হৈ যাব ফ্ৰেণ্ডছ তো সকলোৰ ভিডিঅ'ত মই দেখি আছোঁ কিছুমান ভিডিঅ'ত মানে এডমিট কাৰ্ড আহি গ'ল এডমিট কাৰ্ড মুকলি হ'ল দি আছে মানে এইবিলাক নহয় ফ্ৰেণ্ডছ মানে অসম পুলিচৰ ফাইনালি এডমিট কাৰ্ড আহিল আৰু ইণ্টাৰভিউটো 3 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে তো তোমালোকে ভালকৈ প্ৰিপেয়াৰেশ্যন কৰি থকা আৰু প্ৰেক্টিছটো ভালকৈ কৰি থকা মানে অসম পুলিচৰ যেনেকুৱা আহিছে কামাণ্ডো বেটেলিয়নো এনেকুৱাই মানে ডিচেম্বৰ মাহৰ পৰা আহিব চাগে ভালকৈ প্ৰিপেয়াৰেশ্যন কৰি থকা আৰু সকলোৱে প্ৰেক্টিছটো পাহৰি নাযাব যে বৰষুণ দি আছে ফিল্ডটো বেয়া হৈ আছে বুলি মানে ফিল্ডি নথাব মানে ৰানিংটো মেইন নহয় কামাণ্ডো আসাম আৰক্ষীৰ বাবে পুলিচ সকলোৱে প্ৰেক্টিছৰ কাৰণে প্ৰেক্টিছটো মেইন সেইকাৰণে মানে প্ৰেক্টিছটো ফিল্ডি নথব আৰু না তো এইটো ভিডিঅ'ত এইটো ক'বলৈ আহিছোঁ সকল মানে তো সেইটো ভিডিঅ'ত মানে ক'বলৈ আহিছোঁ আসাম কামাণ্ডো বেটেলিয়নৰ এডমিট কাৰ্ড এতিয়াও মুকলি হোৱা নাই ফ্ৰেণ্ডছ মানে ডিচেম্বৰ মাহৰ পৰা হ'ব পাৰে তো মই কমেণ্টটো দেখি এইটো ভিডিঅ' বনোৱা হ'ল যে সকলোৱে ডাউটটো ক্লিয়াৰ হ'ব বুলি তো সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰা যে সকলোৱে জানি লওক আসাম কামাণ্ডো বেটেলিয়নৰ কেতিয়া আহিব সকলোৱে ৱেইট কৰি আছে মানে বহুত দিনৰ পৰা কষ্ট কৰি আছে আজিলৈ 1 বছৰে হৈ গ'ল মানে আসাম পুলিচ আসাম কামাণ্ডোৰ ৱেইট কৰি সকলোৱে মানে এনেকুৱা অৱস্থাত আহি গ'ল আৰু ন তো ছোৱালীসকলৰ বাবে অলপ বেড নিউজ হ'ব পাৰে কিয়নো এতিয়া বৰষুণ বতৰ বৰষুণ দি আছে আজি 2 দিন 3 দিন ধৰি বৰষুণ দি আছে মানে প্ৰিপেয়াৰেশ্যনটো কৰি আছে কিন্তু 3 অক্টোবৰৰ পৰা ইণ্টাৰভিউ হ'ব তো ইণ্টাৰভিউত অলপ কষ্ট হ'ব পাৰে ছোৱালীবিলাকৰ মানে ফিল্ডত অলপ কষ্টটো নহয় মানে এনেকুৱা কষ্ট বুলি নহ'ব মানে ফিল্ডটো অলপ সুবিধাৰ কাৰণে কৰি দিছে মানে অলপ বালা মাটি ফেলি দিছে কিবা কিবি মৰিগাঁও ডিষ্ট্ৰিক্ট এনেকুৱা বাক্সাত মানে ফিল্ডটো গ্ৰাউণ্ডটো ঠিকে হৈ গ'ল আৰু না বৰষুণ দিলেও মানে কষ্টৰ ব্যৱস্থা এনেকুৱা নহ'ব ভালে হ'ব ভালকৈ প্ৰেক্টিছ কৰি থকা আৰু ভালকৈ 3 অক্টোবৰৰ যাৰ ছোৱালীৰ বাবে ইণ্টাৰভিউ আছে বা ফিজিকেল আছে ভালকৈ দৌৰি আহিলে ভাল হ'ব আৰু ন সকলোৱে চাকৰি পাব যাতে কিন্তু এটা বেড নিউজ বুলি ক'বলৈ লাগিব আৰু এবাৰ ছোৱালীসকলৰ 800 আৰু ল'ৰাসকলৰ 1000কৈ এদিনত মতা হৈছে মানে মাতিব চাগে এইখিনি নটিছটো আপোনালোকে চাই ল'ব মই স্ক্ৰীনত দি দিলোঁ এইবাৰ অলপ কষ্ট হ'ব যেন লাগিছোঁ সকলোৱে জানে বহুতে প্ৰেক্টিছ কৰি আছে বহুতে অনলাইন কৰিছে মানে 5 লাখৰ বেছি হ'ব আৰু ন মানে অনলাইন কৰাটো পোষ্টটো হ'ল 6000 কাষতে আছে পুলিচৰ গাৰ্লছৰ 2-3 হাজাৰ মান আছে সকলোৱে জানে তো আপোনালোকে এইটো ভিডিঅ'ত ডাউট নকৰিব যে আসাম কামাণ্ডোৰ এডমিট আহিছে এনেকুৱা নাভাবিব মই এইটো ভিডিঅ' লৈ আহিছোঁ যে আসাম কামাণ্ডোৰ এডমিট কাৰ্ড এতিয়াও মুকলি হোৱা নাই হ'ব পাৰে ডিচেম্বৰ মাহৰ 1-2-3 তাৰিখমান হ'ব পাৰে এইটো ক্লিয়াৰলি ক'ব নোৱাৰিম এইটো সেইখিনিতে মই ভিডিঅ'টো ধন্যবাদ জনাব খুজিলোঁ আৰু না
সেইখিনিতে ভিডিঅ'টো শেষ কৰিব বিচাৰিলোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰি দিব আৰু কমেণ্টত ক'ব কাৰ কিমান তাৰিখে ফিজিকেল ইণ্টাৰভিউ আছে সকলোৱে কমেণ্টত জনাই দিব তো নেক্সট আপডেটত লগ পাম বন্ধুসকল ধন্যবাদ কামাণ্ডোত কোন কোন ল'ৰা যাব খোজে কামাণ্ডোত তই যাব খোজ আৰু পুলিচত কোন কোন যাব খোজে তই ৰেডি আৰু কোন কোন যাব খোজে আচ্ছা ছোৱালী পুলিচত যোৱা আছে নে নাই তইও যাব খোজ ঠিক হা তই যাবি দৌৰি আছ ঠিক আছে এতিয়া মই এটা ভাল খবৰ দিম আমাৰ পুলিচৰ ইণ্টাৰভিউ হ'ব আৰু পোষ্ট অলপ মই বঢ়াই দিম হ'ব আৰু এই বছৰ 1 লাখ চাকৰি দিয়াটো হৈ গ'ল এই বছৰ মই আৰু 50,000 নতুন চাকৰি দিম 50,000 পুলিচ হ'ব কামাণ্ডো হ'ব গ্ৰেড 3 হ'ব গ্ৰেড 4 হ'ব মেজিষ্ট্ৰেট হ'ব ডিএসপি হ'ব সাব ইন্সপেক্টৰ হ'ব কিমান হ'ব 50,000 চাকৰি দালালে আজিকালি টকা খাব পাৰে নেকি চাকৰি দালালে টকা খাব পাৰে নেকি চাকৰি নামত কোনোবা দালালে পইচা খুজিলে ধুমা পিটা দিব লাগে ঠিক আছে চাকৰি নামত কোনো দালালি হবে না অসমত এতিয়া দালালিটো আমি বন্ধ কৰি দিছো ঠিক আছে কোনো দালাল নহব এটা মোক কথা কওক আমাৰ ইয়াত মিটিঙত বহুত মা আহিছে